এইটো হাপা গাইজ বাপৰে ইমান ডাঙৰ ন জলহস্তী গাইজ চাওক হেল্ল' বন্ধুসকল আন্টি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই আহিছোঁ গুৱাহাটী চিৰিয়াখানাত আৰু ইয়াতে কি কি জীৱ জন্তু আছে সকলোখিনি আপোনালোকক দেখাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক মই যিমানখিনি পাৰোঁ চিৰিয়াখানাখন আপোনাক সম্পূৰ্ণৰূপে দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকিব শেষলৈ কাৰবিলাকৰ পইচাবিলাক বেলেগ আৰু বাইকবিলাকৰো বেলেগ গাড়ীখন পাৰ্কিং কৰি ল'লোঁ তাৰপিছত এতিয়া যাম ভিতৰত আৰু যদি বহুত মানুহ থাকে তেতিয়া টিকেটটো অনলাইনে কাটি ল'ম ইয়াতে টিকেটটো কাটি ল'ব লাগিব এতিয়া তো ইয়াতে লাইন পাতি লওঁ তাৰপিছত টিকেটটো কাটিম এইটো মহিলা ডিচিপ্লিনটো মই ইয়াতে প্ৰাইচবিলাক লিখা আছে এডাল্টৰ তোমাৰ 33 চাইল্ডৰ হ'ল 11 এনেকৈ আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়াতে লাইন আৰু নাপাতো আৰু এই অনলাইনে কাটি লওঁ আৰু প্ৰচেছটো কেনেকুৱা আপোনালোকক দেখাই আছোঁ আপোনালোকে টিকেট কটাৰ কাৰণে গুগলত গৈ চাৰ্চ কৰিব লাগিব আছাম ষ্টেট জিঅ' তাৰপিছত বুক টিকেট বুলি আছে তাতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত মোবাইল নম্বৰ বিচাৰিব মোবাইল নম্বৰটো দিয়াৰ পিছত OTP আহিব OTPটো অহাৰ পিছত আপোনালোকে এই পেজখন ফিল আপ কৰিব লাগিব ডেট নাম মোবাইল নম্বৰ জিমেইল ID তাৰপিছত আপোনাৰ ইণ্ডিয়ান না ফৰেনাৰ হয় তাৰপিছত কেইজন যাব এই সকলোবোৰ ডিটেইলছ আপোনাৰ যেতিয়া বহাই দিব তাতে পে'মেণ্টটো অট'মেটিক উঠি যাব তাৰপিছত পে'মেণ্টটো কৰি দিয়াৰ পিছত আপোনালোকৰ সেই ডাউনলোড কৰা অপশ্যন এটা আহিব সেই ডাউনলোড কৰা অপশ্যনটো ক্লিক কৰি টিকেটখন ডাউনলোড কৰি ল'ব তাৰপিছত সেই গেটত জমা দিলে হৈ গ'ল এইখিনি প্ৰচেছ আৰু টিকেট কাটা তো ইয়াতে চেক কৰিলে আমি অনলাইন টিকেট কাটিছিলোঁ আৰু ইয়াতে লকাৰ আছে আপোনালোকে হেলমেটবিলাকো থ'ব পাৰে কিবা যদি আপুনি পাৰ্চনেল বস্তু ইয়াতে থৈ ল'ব পাৰে এইবিলাক লকাৰ হয় আৰু ইয়াতে আপোনালোকে পাৰ্চনেল বস্তুবিলাক ৰাখিব পাৰিব নাম্বাৰ দি দিব লকাৰৰ ইয়াতে আপোনালোকে মেপ এখন পাব এই মেপ মতে মানে গোটেই চিৰিয়াখানা আছে ইয়াতে লকাৰত মানে হেলমেট দুটা থৈ ল'লোঁ তাৰপিছত এতিয়া সম্পূৰ্ণৰূপে আপোনালোকক চিৰিয়াখানাখন দেখাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে তো লেটছ গো কি আছে বান্দৰ সেইটো আচ্ছা বান্দৰ এইটো গেছ হল বান্দৰ হয় চাওকচোন কেনেকৈ চাই আছে এখন হাতত দি লটকি আছে এইখন চাই লওক গাইজ ইয়াতে মানে এইখিনি বান্দৰ পোৱা যায় তো হল বান্দৰ লাজুকী বান্দৰ সেন্দুৰী বান্দৰ গাহৰি নিজীয়া বান্দৰ টুপিমূৰীয়া বান্দৰ আৰু মৌলুৱা বান্দৰ যিটো মৌলুৱা বান্দৰ বুলি কওঁ তো এইখিনি প্ৰজাতি আপোনালোকে এই চিৰিয়াখানাত দেখিবলৈ পাব এইটো কি ৱালাবি আছে গৰম দিনত আপোনাৰ কি হয় এটা দিগদাৰ হয় কি এইটো টাইমত এই জন্তুবিলাক ওলাই নাহে এই চাগে এই বগা বগা দেখিছে না এইটোৱে আলাবি ইমান গৰম মানে মানুহে থাকিব পাৰে না আৰু সিহঁতেনো কিয় থাকিব পাৰিব এইটো হ'ল জিৰাফ বৰ্তমান ইয়াতে দুটা আছে এটা হ'ল এইটো আৰু এটা হ'ল এইটো হ'ল খৰপহু আগত দেখিছেনে এইটো ইয়াতে বহুতকেইটা আছে কিন্তু দূৰত আছে কাৰণে মানে বস্তুটো সৰু দেখা পাইছে আপোনালোকে যদি চিৰিয়াখানাখন ঘূৰিব বিচাৰে এই গাড়ীৰ সহায়ত তেতিয়াহ'লে আপোনালোকে ঘূৰিব পাৰে ইয়াত আপোনালোকে পাৰ পাৰ্চন 50 টকাকৈ দিব লাগিব গোটেই চিৰিয়াখানাখন ঘূৰাব আপোনালোকক এইবিলাক এই মেপ মতে আপোনালোকে যাব তেতিয়া প্ৰতিটো জীৱ জন্তু আপোনালোকে চিৰিয়াখানাত চাব পাৰিব তো এতিয়া যাম আমি আগত আজি গাইজ বহুত গৰম দিছে ইমানে গৰম দিছে মানে একদম সিজি গৈছে একদম তো তাৰপিছত আহিছোঁ চিৰিয়াখানাত কিবা কামত আহিছিলোঁ তই ভাবিলোঁ কি এবাৰ ওচৰতে আছোঁ যাতে চিৰিয়াখানাখন দেখাম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে ধনেশ পক্ষী এইটো
দেওদৰিক ও দেওদৰি এইটো দেওদৰিক মই সেটো এইটো লাজুকী বান্দৰ ক'ত আছে লাজুকী বান্দৰ দেখাই পোৱা নাই ক্লাছ কৰি আছে নেকি ক'ত আছে এই ইয়াতে চৰাইটো আছে লাজুকী বান্দৰটো ক'ত লাজুকী বান্দৰৰ জেগাত ইটো আছে আচ্ছা সেই লাজুকী মানে ভিতৰতে আছে সেইটো মুৰ্গী হে আছে আচ্ছা সিলভাৰ দৰি সেইটো এইটো সিলভাৰ দৰি ৰূপালী দৰিক চিলভাৰ সিলভাৰ আফ্ৰিকান হেৰি কিবা মেপক কৰিবা এইটো কি ধুনীয়া লৰি এইটো কিবা লৰি বুলি কয় এইটো কি স্পাইডাৰ মাংকি ইয়াতে এইটো ভিতৰত এইটো যোৱা প্ৰভিজনটো নাই ওপৰত দুটা আছে ওপৰত আছে ওপৰত গম পাইছোঁ ইয়াতে আছে এই জুমত দেখাই নাপায় এই তলত আছে এইটো ডাঙৰ আছে এই সেইটো সিহঁতৰ যি গৰম দিছে জন্তুবিলাকে যি গৰম দিছে না তো সিহঁতে মানে বাহিৰত ওলাই আহিব খোজা নাই তো মানে সিহঁতে মানে ভিতৰত যদি ছায়া আছে তাতে সোমাই আছে আৰু এইটো ইগল এইটো লগাইছে ইগল তাৰপিছত শগুনটো দেখাই নাই গাইছ ককটেল लाल तोता चलो ৰঙা একদম না কেটলা বহু পাছ দেখাই নাই ঠিক আছে নামটো লিখাই নাই পিছে এইটো কেটলা বহু কেটলা বহু এইটো গাইছ কি কাউ ধনেশ সেইফালে কি আছিল ব্লু মাকা মেগনিফিসেন্ট ন নকবা গুচি গ'ল আমাক দেখি গুচি গ'ল কি আৰাম কৰি আছে সি তাতে ধুনীয়া বতাহ পাইছে দেউ ছাগলী আছে না নাই সেইটো তলত আছে দেখাই নাপাৰিবা ভালকে 110 পৰা 160 সৰু হৈ বুলি ভাবিছিলোঁ দেউ ছাগলীটো আপোনালোকক মই ওপৰৰ পৰা দেখাই আছোঁ ওপৰৰ পৰা মানে ভালকৈ দেখি সেইটোৱে চাওক একেলগে কিয় থনে হয়তো কাজিয়া লাগব চাগে নহয় মিক্স কৰি লৈ লওঁ দিয়া তাতে নাপাম আগত ইয়াতে আপোনালোকৰ যেতিয়া পানী হৈ যায় সেইটো ল'ব পাৰিব আমাৰ বটলটো ৰিফিল কৰি ল'লোঁ আপোনালোকে ইয়াতে ডাইৰেক্ট কিনিব পাৰে 20 টকা 1 লিটাৰ আৰু যদি আপোনালোকে বটল পৰা ৰিফিল কৰি লয় মানে তেতিয়া আপোনালোকৰ 5 টকাতে হৈ যায় পানী লাগিব গাইছ ইমান গৰমত পানী অবিহনে সম্ভৱে নহয় গতিকে এই পানীটো ৰিফিল কৰি ল'লোঁ
এইটো গাইজ জহামাল বেয়া লাগে না গম পাইছোঁ কিছুমান মানে অসমীয়া মিনিং ইংলিছ এইটো হাপা গাইজ এইটো ডাঙৰ ন ডাঙৰ আছে গৰমৰ কাৰণে সোমাই আছে ভিতৰত মেকুৰী হয় মেকুৰী মাতিব বুলি লগা আমি আছোঁ ন এবাৰ এটা গাছ বহুত গৰম দিছে আৰু ৰাস্তাবিলাক মেপতো যদি আপোনালোকে নাচায় ন তো ৰাস্তাবিলাক আপোনালোকে এনেই জেগাতে ঘূৰি থাকিব তো সেইকাৰণে আপোনালোকে মই দেখোন মেপখনৰ মতে এই চিৰিয়াখানাখন ঘূৰিব আৰু এইটো গাছ দেখিছে মোৰ পিছফালে হৰিণ হয় ই চিৰিয়াখানাখনৰ সৰ্বে হ'ব মানে কি হয় ই মানে য'তে প'তে ঘূৰি থাকে এইটো হৰিণ মই দেখা আছোঁ এইটো ইয়াতে যে বাঘ চাঘ ওলাই যায় এটা এক্সপিৰিয়েঞ্চ ল'ব মন আছে তুমি একো কৰিব নোৱাৰা দিয়া বাঘে কৰিব যি কৰিব মই একো নকৰোঁ জন্তু না জন্তু কি কৰিম মই কচোন এৰি দিম আৰু তাকে কৰিব দিম যি কৰে আৰু এইটো বাৰাচিঙা এইটো ডাঙৰ হ'ব গৰু সমান ডাঙৰ হ'ব গৰু এটা ইয়াৰ পানীত থাকে পানীত নামি আহে পানীৰ ভিতৰলৈকে যায় ইয়াৰ পানীত পানীৰ ঘাঁহ খায় পানীত যে ঘাঁহ এইটো গাইজ বাৰাচিঙা হয় হৰিণে হয় এইটো দেখিছোঁ এইটো এইকেইটা এফালৰ পৰা এই ওপৰৰ পৰা গম পাম ৰ'বা এই চাওক পানীত কি ধুনীয়াকৈ শুই আছে নদী ন এইফালে উঠি যাব পাৰিলে হয় শ্বৰ্টকাট নদী আছে না গেলো নদী ইয়াতে লিখা আছেতো মেইনটেনেন্স কি একোৱেই নাই তাত চাব লগা নীৰৱতা অৱলম্বন কৰিব নীৰৱতা আগৰ মানে যিবিলাক চিৰিয়াখানাৰ য'ত জন্তুবিলাক আছিল এতিয়া মানে অলপ বেলেগ জেগাত নিছে পুৰণা কিছুমানক ট্ৰেন্সফাৰ কৰিছে কিছুমান আহিছে মানে আগতে যিখন চিৰিয়াখানা আছিল মই যেতিয়া আগতে আহিছিলোঁ তেতিয়া সম্পূৰ্ণৰূপে বেলেগ আছিল আৰু এতিয়া বেলেগ এয়া এইফালে আছে এতিয়া ভালুক সিংহ ঢেকীয়াপতীয়া বাঘ তো লেটছ গো বাঘক চাওঁ আমি এতিয়া গেছ ভালুক আছে দেখাই আছোঁ অলপ ওচৰতে আছে নেকি গেছ ওচৰতে আছে ভালুক দেখাই আছোঁ গৰমত ভালুককেইটাও থাকিব পৰা নাই এইটো এতিয়া গৰমত ওপৰতে গুচি যাব আৰু এই কাষত দেখি দেখিছে না এইটো ভালুক সেইটোৰ মুখখন দেখি গম পায় কেনেকৈ আছে চাওকচোন মুখখন ইমান গৰম চিৰিয়াখানাৰ মাজতে আছে এইখন ওপৰত আছে ইয়াতে জুচ পায় আপোনালোকে ইয়াতে আহি ঠাণ্ডা জুচ খাব পাৰে ব্লেক পেন্থাৰ আছে গাইজ মই দেখাই আছোঁ সেইটো ব্লেক পেন্থাৰ চাই আছে না হৈ আছে বাহ বেলেগ চাইছিল जानवर को परेशान नहीं करते ठीक है चलो এইটো জলহস্তী ইয়াতে আছে চাওক এইটো জলহস্তী চাওক ইমান ডাঙৰ
এইটো গাইছ হ'ল চেংঘাই হয় তো চাওক ইমান ওচৰত আহিছে ইমানবিলাক আছে আৰু সেইফালেও আছে এই পানীত বহুতে নামি আছে এই গৰমতো পানীত নামিলে আৰু কি হৈছে গাইজ আজিৰ এই ভিডিঅ'টো আছিল ইমানলৈ আৰু বাকী থকা ভিডিঅ'খিনি মই পাৰ্ট 2 আপোনালোকলৈ আগবঢ়াম আৰু আপোনালোকে ইমানখিনিলৈ চাই থকা ভিডিঅ'টো বহুত বহুত ধন্যবাদ আৰু নতুন ভিউৱাৰ আছে যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবলৈ নাপাহৰিব আন দি ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই টাটা জয় আই